बिफाननि सायाव बायना लाबोनानै लोंनो थाखाय फ्रिजाव दोननाय बियार बथल दोननायनि न'खरनि बिगोमाखौबो जोबथेसालिनि साजा होनायनि अजद आरो हमनानै क'क्राझार आबगारि बिफाननि मावख'आव हरसे दोननानै फुङाव हगारनानै रां लानायनि अजद सरासनस्रा सुबुंफोरखौ हमनानै बिसोरनि जामिन खालामनायनि मुङाव गोबां रां लांनायनि अजद होदों हमजाग्रा सुबुंफ्रा। मधुराम बसुमतारी मुंनि सासे सुबुंनि एकाउन्टआव हरसेनि गेजेरावनो गुगोल पेनि गेजेरजों 20,000 रां, 25,000 रां, 30,000 रां आरो 55,000 रां हरनो गोनां जादों होननानै हमजानाय सुबुंफ्रा अजद होदों। बेजों लोगोसेनो आबगारि बिफानजों दाय गैयालासे हमजानाय सुबुंफोरा खौरांगिरिनि गेजेरजों ओरैबायदि फोरमायदों। কোকৰাঝাৰৰ বঙাইগাঁৱৰ পৰা এক্সাইজ আহিয়া দোকানত আহিয়া ডাইৰেক্ট ফ্ৰিজ খান খুলছে। খোলাৰ পিছত এটা পানী বটল ওলাইছে। ওলাৰ পিছত তাতে দুটা বিয়াৰ আছিল মোৰ দাদাটা খাবৰ কাৰণে তাৰ ঠাণ্ডা হ'বৰ কাৰণে থৈছিল আৰু কি। সেইটো বিয়াৰ দুটা দেখা পাই মোৰ বৌদিক উঠাই লৈ গ'ল আৰু কি মাল পাইছোঁ বুলি। আৰু ঘৰত যায় বিছনা পাতি সব উল্টাং পাল্টাং কৰি বিছনাৰ তলত মোটামুটি 47,000 মান টকা আছিল। সেইটোৱে আমি পোৱা নাই। পাছত যায় পুলিচ যাৱাৰ পিছত মই সেইটো ঘৰত যাই বিচাৰ কৰিছোঁ, সেইটো পোৱা নাই, এতিয়ালৈকে পোৱা নাই। কি তাহোন লৈ গ'ল না কি এনেকা কৰিল আৰু কি। তাৰপিছত বৌদিক যে লৈছিল মহিলা পুলিচ আছিল নেকি? মহিলা পুলিচ আছিল। ফাৰ্ষ্টত আৰু কি মহিলা পুলিচ নাছিল, কিবা ল'ৰা পুলিচে আছিল। পাছত মাতিছে আৰু কি মহিলা পুলিচ মাতাৰ পিছত সি আহিয়ে পাছত ধৰি লৈ গ'ল। এইটো কোকৰাঝাৰত লৈছিল। পাছত আৰু ক'ল আৰু কি 7টা বজাত তাতে যাবৰ কাৰণে। আমিতো 7টা বজাত গৈছোঁ। এবাৰ ভিতৰত সোমাইছোঁ। সোমোৱাৰ পিছত মানে পূৰা ভয় দেখাইছে আৰু কি মাৰিম, কাকবা মাৰিছেও আৰু কি। ওলাই লৈ আহিবা গৈছিল আৰু কি তাকো আৰু কি মাৰিছে। 25,000 টকা লৈছে। আৰু একজনে আমাৰ লগৰে একজন মানুহে 80,000 টকা লৈছে। কিমানজন মানুহ ধৰিছিল? মানুহতো ধৰা মোটামুটি 10-12জন মানুহ ধৰিছিল আৰু কি। চবৰ পৰা পইচা লৈছে? চবৰ পৰা পইচা লৈছে, গুগল পেও লৈছে। মোক কৈছিল আৰু কি মোক আৰু কি কৈছিল এনেকুৱা 25,000 টকা দি। পাছত মই কৈছোঁ নহয় ছাৰ আমিতো ইমান টকা অনা নাই, আমিতো গৰীব মানুহ, আমি ইমান টকা দিব নাপাৰিম আৰু কি। পাছত কিমান দিবা পাৰিবি? মইতো ভয়তো কৈছোঁ ছাৰ 20,000 মান দিম আৰু কি। তাৰপিছত নহয় আৰু 5,000 টকা দিব লাগিব, গুগল পে' কৰি দি। মই কৈছোঁ যে ছাৰ মোৰ লগততো ডাঙৰ মোবাইল নাই, সৰু মোবাইল, মোৰ গুগল পে' নাই আৰু কি। পাছত চাওঁ মোবাইলখন। পাছত মই মোবাইলখন ওলাই দেখাইছোঁ আৰু কি এইটো মোবাইল। তাহোন আৰু হাঁহিল আৰু কি। পাছত 20,000 হ'ল। 20,000 ছাইডত লৈ পইচাখন মই ওলাইছোঁ। ওলোৱাৰ পাছত 25,000 ওলাইছে আৰু কি। মই গণাতে এনেকৈ গণি আছোঁ এনেকৈ হাতখন এনেকৈ কৰি আছে। গণা মোৰ শেষ পইচাটা হাতৰ পৰা কাঢ়িয়া লৈছে। ৰিচিপ্ট দিছে নেকি? হা টকা যে লৈছে 25,000 টকা ৰিচিপ্ট দিছে? ৰিচিপ্ট দেৱা নাই, একো দেৱা নাই আমাক। খালি তাতে চাইনহে কৰিব দিছে। পাছত চাইন কৰি গুচি আহিছোঁ। সব মানুহৰ পৰা টকা লৈছে। যেইকেইটা মানুহ ধৰিছে আৰু কি সব মানুহৰ পৰা টকা লৈছে। ইফালে পাণবাৰীৰ পৰা মানুহ উঠাই লৈ আহিছে, ইফালে উলুবাৰীৰ পৰা উঠাই লৈ আহিছে। তাৰপাছত আমাৰ ইয়াৰ পৰা উঠাইছে নতুন মাটি অগ্ৰমৰ 5 নম্বৰৰ বৰপাথাৰৰ ইফালে সব মানুহগিলা উঠাই লৈ পাছত পইচাগিলা লৈ গৈছে। খবৰ তাতে মদ পাইছিল নেকি? পোৱা নাই, সবগিলা মানুহৰ লগত পোৱা নাই। মদ নাপা কৰি এনেই লৈছে। আৰু কোনোবা মানুহ আছে মানে আমাৰ ঘৰত মানুহ লোৱা নাই যেনিবা, তথাপিও আমাৰ ঘৰত যায় ইনকাৰিং কৰিছে আৰু কি, সোমাই উল্টাং পাল্টাং কৰিছে আৰু কি। আৰু এটা মানুহ এনেকৈ আছিল, তাক ধৰিয়া লৈ যাব, মাল চালে মদ চদ একো পোৱা নাই আৰু কি, তাক ধৰি লৈ যাব। তাৰ আপি পাছত পাছত ৰাখছে আৰু কি, তাক ল'ব পৰা নাই আৰু কি। মহিলা মানুহ উঠাই মহিলা কেইজন উঠিছিল? মহিলা 4জন উঠাইছিল। আমি ঘরে রামতাছি, তারপরে পুলিশ আইলো। পুলিশ আসার পরে ফ্রিজ খুললো। খোলার পরে ঘরে যা উল্টা পাল্টা করলো। তারপরে এখন আমারে ধরে নিয়ে যাবো আর কি। পরে আমার উঠাই নিয়ে গেছে। আমার ভিজা কাপড়, আমি রামতাছি, ভাত খাই নাই, কিছু না। পরে সেই এখন কি করবো আমার জানি না, উপায় নাই। পরে যে গেলাম আরো 47,000 টাকা আছে। এখন আমি ঘরে দেখি এখন নাই। ওই জায়গা থেকে 25,000 টাকা দিল, তারপরে আমার ছাইড়া দিল। প্রতি বছরে শারদীয় উৎসৱৰ প্ৰাককালীন সময়ত বিজনীত ন ঘটনা সংঘটিত হয়। এই বছৰো এটা নতুন ঘটনা আমাৰ দৃষ্টিগোচৰ হৈছে। এয়া হৈছে যোৱা 5 দিনমান আগতে উত্তৰ অঞ্চলৰ প্ৰায় 12টা ঘৰত 12টাৰ পৰা 15টামান দোকানী অক্ষয় কুমাৰৰ এটা ফিল্মৰ আৰ্হি লৈ তেওঁলোকে বিভিন্ন দোকানৰ পৰা
দোকানীসকল বা দোকানীৰ ঘৰৰ মহিলাক গাড়ীত উঠাই লৈ যায় আবকাৰী বিভাগৰ পৰা বুলি কয় আৰু তেওঁলোকে মানে খাগী পোছাক পিন্ধি আহে আৰু তেওঁলোকে এই কথাও কয় যে তেওঁলোক কোকৰাঝাৰ বঙাইগাঁও চিৰাঙৰ আবকাৰী বিভাগৰ মানুহ হয় আৰু সেই সূত্ৰে কোনো মানে তেওঁলোকক এই কথা ভাবুকি দিয়ে যে আপোনালোকৰ দোকানত মাদক দ্ৰব্য বিক্ৰী হয় মদ বিক্ৰী হয় হয় এইটো সঁচা কথা যে উত্তৰ অঞ্চলৰ বিভিন্ন দোকানত হয় কিন্তু যি ধৰণে যি টেকনিকত আহি তেওঁলোকে উঠাই ল'লে এই খবৰটো কিন্তু বা এই ঘটনাটোৰ লগত যেতিয়া আমি বিজনীৰ আৰক্ষীক সুধিছোঁ তেওঁলোকে কৈছে যে এনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই কোনো মানে আবকাৰী বিভাগ আহিলে বিজনী হওক পানবাৰী থানা হওক এই থানাবিলাকৰ লগত সম্পৰ্ক ৰাখিব কাৰণ আবকাৰী বিভাগ আহি অকলে অকলেতো কামটো নকৰিব লগতে মেজিষ্ট্ৰেটো থাকিব গতিকে এয়া এক চিলনিছো মানে ডকাইত আৰু এই ডকাইতটোৱে প্ৰায় বিজনীৰ সেই 12জন মানুহ উঠাই লৈ গৈছিলে উঠাই লৈ যায় তেওঁলোকে কোকৰাঝাৰ অভিমুখে লৈ যায় আৰু তেওঁলোকক দাবী ধমকিও দিয়ে ৰাস্তাতে যে তোমালোকে 2 লাখ টকা দিব লাগিব বা 3 লাখ টকা দিব লাগিব আৰু পকেটত এই 2-3 লাখ টকা তো লগত কোনো লৈ যোৱা নাই তো যিসকলৰ পকেটত যিমান আছিলে সেইখিনি টকা ৰাখিছে আৰু ৰাখি প্লাছ মধুৰাম বসুমতাৰী নামৰ মানুহ এজনৰ একাউণ্টত ডিজিটেল ট্ৰান্সফাৰ কৰাই অৰ্থাৎ মোবাইলটো লগত লৈ গৈছে মোবাইলত যাৰ যাৰ গুগল পে আছে দোকানবিলাকত আজিকালি সকলো দোকানতে ডিজিটেল পে হৈ গৈছে গুগল পে আছে কোনোবাৰ পৰা 20,000 কোনোবাৰ পৰা 30,000 কে টকা সংগ্ৰহ কৰিছে আৰু যাৰ পৰা যেতিয়া টকাখিনি পাইছে তাক মাজ ৰাস্তাতে এৰি গৈছে কোনোবাক চাপাগুৰিত এৰিছে কোনোবাক আৰু অলপ দূৰত এৰিছে এনে কৈ গৈ কোকৰাঝাৰত গৈ পিছদিনাখন ৰাতিপুৱা প্ৰায় 3 মান বজাত কিছু সংখ্যক মানুহক এৰিছে প্ৰায় লক্ষাধিক টকা ডিজিটেলি ট্ৰান্সফাৰ কৰে এই মধুৰাম বসুমতাৰীৰ একাউণ্টত আপোনালোকৰ মাধ্যমেৰে মই প্ৰশাসনক এই কথাটো অৱগত কৰাওঁ যে এই মানুহখিনি হৈছে সাধাৰণ মানুহ এই মানুহখিনিৰ মাজত এটা আতংক আছে যে হয় তেওঁলোকে খাগী পোছাক পিন্ধি আহিছে আৰু ইয়াতে যিসকল খাগী পোছাক পিন্ধা মানুহ আছে হয়তো ইহঁতে একলগ সেয়েহে যে ফিল্মৰ যিটো আৰ্হি সেই আৰ্হিটোৰ কথা তেওঁলোকৰ ভাবাই নাই তেওঁলোকে ভাবি আছে হয় এই বিষয়ে যদি পুলিচক অৱগত কৰাওঁ তেতিয়া হয়তো পুলিচে আমাক যদি কেছ দিওঁ তেতিয়াহ'লে কেছৰ তাগিদাত হয়তো আমাক উঠাই ল'ব তেওঁলোকক একো নকৰিব তো আপোনালোকৰ মাধ্যমেৰে প্ৰশাসনকো এই কথাটো অৱগত কৰাওঁ যে আপোনালোকেও অলপ এচিউৰ দিয়ক তেওঁলোকৰ এই ডিজিটেল ট্ৰান্সফাৰৰ আৰ্হিতেই যাতে মানে সেইটো ষ্টাডি কৰিয়ে যাতে তেওঁলোকক ধৰিব পাৰি তাৰ এটা ব্যৱস্থা কৰক আনকি এই অঞ্চলৰ মানুহখিনিৰ লগতো অলপ যোগাযোগ কৰাৰ ব্যৱস্থা কৰক নহ'লে এনেধৰণৰ ঠগে সমগ্ৰ বিজনীতে এক ট্ৰাক চলাই আছে অহা দিনত আজি বিষ্ণুপুৰ উত্তৰ অঞ্চলত হৈছে অহা দিনত বিজনী চহৰতো হ'ব সেয়া মানে ভুল নাই এদিনাৰ ঘটনাটো হ'ল এই এক্সাৰচাইজৰ পৰা আহিছে আহি এইবাৰ দোকানত সোমাই বিয়াৰ এটা পাইছে এইটো খাবৰ কাৰণে ৰাখিছিল এইটো এইবাৰ ধৰিছে বেচাৱা বুলি এবাৰ মোক গোমস্তা আছিল এইটো গোমস্তাটো লৈ গ'ল মইতো বাহিৰত আছিল না বাহিৰত আছিল এইবাৰ শুনা পালোঁ এই মোৰটোৰ এনেকুৱা লৈ গ'ল এবাৰ মই ফোন মাৰিলোঁ হয় পইচা এবাৰ মোক ক'ল এই কোকৰাঝাৰত আহিবি কোকৰাঝাৰত আহি মানুহটো লৈ যাবি এবাৰ মই কোকৰাঝাৰত গ'লোঁ মোটামুটি ৰাতি 11টা মানত এবাৰ সোমালোঁ আলোচনা কৰিলোঁ মোক এবাৰ আলোচনা কৰাতে মাৰছে 2বাৰ মাৰছে আৰু গোমস্তাকো মাৰছে গোমস্তা মানে মোৰ কাম কৰা দোকানত যে ৰাখে কাৰিকৰক মাৰছে এই জলেশ্বৰ বড়ো তাক মাৰছে এবাৰ কৈছে মোকো মাৰছে বোলে এবাৰ পইচা খুজিছে কিমান পইচা দিবি 40,000 পইচা দিবি তাক লৈ যাবি এবাৰ মই এবাৰ দি আহিলোঁ আৰু কেছ পইচা দি আহিছোঁ এই বিষয়বোৰ ৰাতি কেইটা বজাত হৈছিল ৰাতি এনেতো ধৰাটো 12টা মানতো হৈছে দিনত এইবাৰ ৰাতি মোটামুটি এৰি দিয়াটো 11টা মানত এৰি দিছে তেওঁলোকে কি লৈ আহিছিলে এতিয়া তাহোনতো একো লৈ অহা নাই ড্ৰেছ পিন্ধি আহিছে এক্সাৰচাইজত মানুহ বুলি কৈছে এক্সাৰচাইজত এই দোকানত দুখন গাড়ী আহিছে আৰু ঘৰত দুখন গাড়ী গৈছে দোকানতো চব চেকিং কৰিছে ঘৰতো চব ঘৰত সোমাই গৈছে আহি কি বুলি কৈছে আহি ক'ত আহি
তেওঁলোকে আহি আপোনালোকক কি বুলি মোকতো লাগ পোৱা নাই মইতো নাছিলে ঘৰৰ মানুহখিনি ঘৰৰ মানুহ আহিছে বা তুহন বোলে কিবা কিবা মদ বেচাই কিবা বেচাই এনেকুৱা কৈছে লোকেল থানা আছে নেকি লোকেল থানাটো নহয় সেইটো কোকৰাঝাৰ আৰু এই বঙাইগাঁৱৰ আপোনালোকে এই বিষয়ে আৰক্ষী কিবা জনাইছিল নেকি থানাটো একো জনাই দিয়া নাই গাঁৱৰ চৰকাৰক এতিয়াতো আৰু এনেকুৱাতো হ'ব নালাগে মানুহ ধৰি লৈ যাব নালাগে মানুহটো আৰু আমিতো ট্ৰাইবেল মানুহ অলপ চলপটো খায়ে খাব কাৰণে ৰাখে ফ্ৰিজত ৰাখে হঠাৎ কৰি এনেকুৱা আহি এনেকুৱা চাইলেতো উঠাই লৈ যাব নালাগে মানুহটো এনে এটা বিয়াৰৰ কাৰণে ইমান কিবা বহুত মানুহে খাই দেখোন ট্ৰাইবেল মানুহ চবেই খায় আমিও খাব গৰমৰ কাৰণে খাব কাৰণে আনিছিল তেওঁলোকে কি গাড়ী লৈ আহিছে এতিয়া উইংগাৰ এটা আছিল আৰু বলেৰো আছিল উইংগাৰ গাড়ী লৈ উইংগাৰটো প্ৰাইভেট আছিল তেওঁলোকৰ গাড়ীৰ নাম্বাৰ কিবা আছে নাম্বাৰটো জানা নাই নাম্বাৰটো চাৱা হোৱা নাই তেওঁলোকে দুটা গাড়ী লৈ আছে দুটা গাড়ী মানে দোকানত দুটা গাড়ী সোমাইছে বোলে ঘৰত দুটা গাড়ী গৈছে কিমানজন মানুহ মানুহটো আছিলে মোটামুটি 10জন মান আছিল আৰক্ষীৰ কাষ চাপিব নে এতিয়া যিহেতু ইমান ধৰণৰ এটা স্কেম ঘটনা হৈ গ'ল আপোনাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আৰক্ষীৰ ক্ষেত্ৰত কেনেকুৱা আপোনালোকে সহায় কৰিব এতিয়াতো আমাকতো ন্যায় লাগব এনেকুৱাতো কৰিব নৰে আপোনাৰ মোৰ নাম কমল বড়ো